हेलो फ्रेंड्स আপোনালোক সকলোকে পৰিস্মিতা হাজৰিকা নিপা ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি শিকোৱা হওক দহি কেনেকৈ বাটে বা দহি কেনেকৈ গুঠে। এইযোৰ হৈছে এযোৰ টচ মুগাৰ কাপোৰ। যেহেতু কাপোৰযোৰত আছে কলা কমলা কালাৰ আৰু নীলা কালাৰ আছে, সেইটো কাৰণে দহিটো মই অকমান নতুন ষ্টাইল এটা দিবলৈ চেষ্টা কৰিছো। ইয়াত কলা আৰু কমলা কালাৰ মিক্স কৰি দিছো। এটো এটা দহি আৰু ইয়াৰ মাজত তিনি আঙুল ফাকটো মাজত ইমানেই ৰাখিছো ডিসটেন্সটো। আকৌ তেনেকৈ তিনডাল কলা কমলা মিলাই দিছো, আকৌ নীলা দিছো। নীলা কলা মিক্স কৰি পেলাই আকৌ তিনডাল বাটি দিছো এনেকৈ। আকৌ ইয়াত এইখিনি পৰা কমলা ষ্টাৰ্ট হ'ব। এনেদৰে দুটা কালাৰৰ সূতাখিনি একেলগ কৰি ল'ব লাগিব, কিন্তু মিক্স হ'বলৈ দিব নালাগিব। ডাঙৰ বেজি এটা তেনেদৰে দুডলীয়াকৈ সূতাডাল ভৰাই ল'ব। এটা দহিৰ পৰা এটা দহিৰ ডিসটেন্সটো দিছো 3 আঙুল। তেনেদৰে দিছো, চাই লওক। 2 আঙুল দিলেও ভাল লাগে। 2 আঙুল দিলে কি হয়, সূতাখিনি কমকৈ ল'লেও হয়, কিন্তু 3 আঙুলত দিলে অকমান হেঙা হয় যে, সেইবাবে সূতাটো অলপ বেছি লাগে। বেছি পৰিমাণৰ দিলে ভাল লাগে দহিটো। তেনেকৈ দিলো 3 আঙুল। আপোনালোকে সূতাডাল যিখিনি সূতা লয় দহি বাটিবলৈ তাৰ লগত মেটচ কৰি পেলাই ৰংটো ল'ব। সূতাৰ ৰংটো এনেকৈ মোৰ ক'লা সূতা এটা হ'ল, সেইবাবে মই চকলেট কালাৰ ব্যৱহাৰ কৰিছোঁ। চকলেট কালাৰৰ সূতা মিলি গৈছে বাৰু ইয়াৰ লগত, কিন্তু আপোনালোকে দহি সূতাৰ লগত মিলাই পেলাই কালাৰটো ল'ব। এতিয়া দুইডাল সূতাৰ মাজত এই সূতাখিনি ভৰাই ল'ব লাগিব। ভৰাই পেলাই ইয়াতো আকৌ দুটা গাঁঠি দিব লাগিব, যাতে সূতাখিনি আকৌ খুলকি নাহে। তাৰপিছত এই সূতা দুডালৰ মাজেদি আকৌ সূতাখিনি একেলগ কৰি পেলাব লাগিব, কিন্তু এটা ধ্যান ৰাখিব লাগিব যাতে সূতাখিনি মিক্স হৈ নাযায়। এতিয়া ইয়াতো দুটা গাঁঠি দিব লাগিব, একেবাৰে তলেদি সোমাব লাগিব। এতিয়া সূতাখিনিৰ মাজেদি বেজিটো ভৰাই দিব লাগিব, যাতে বাকী সূতাখিনিৰ লগত সূতাডাল মিলি থাকে। আৰু এনেদৰে আপোনালোকে গাৰু এটা দি ল'ব। দহি বটা হোৱাৰ পিছত আপোনালোকে এনেদৰে ফণী এখনে আঁচুৰি ল'ব দহিখিনি, যাতে অসমান হৈ নাথাকে। অসমান হৈ থাকিলে কেঁচিয়ে আকৌ সমান কৰি ল'ব পাৰিব। চ' ফাইনেলি আমাৰ দহি বটা কামটো হৈ গ'ল, দহি বাতি হ'ল। চাদৰখন নতুন এটা ডিজাইন দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেদৰে আপোনালোকলৈ নতুন নতুন ভিডিঅ'সমূহ মই লৈ আহিম। ধন্যবাদ আজিলৈ।